আজি আমি টাইম এণ্ড ৱাৰ্কৰ এটা অংক লৈ আহিছো। অংকটো এনেকুৱা ধৰণে আছে, যদি এ কোনো এটা কাম 20 দিনত কৰে আৰু সেই কামটো যদি বিয়ে 30 দিন লাগে বিৰ কাৰণে, তেনেহলে দুয়োজনে লগ হৈ পেলাই কিমান দিনত কামটো কৰিব? অৰ্থাৎ এ কামটো কৰিবৰ কাৰণে কিমান দিন লাগিছে? 20 দিন লাগিছে। বিক লাগিছে কিমান দিন? 30 দিন। এতিয়া চোৱা, দুয়োজনৰে দিন দুটা বেলেগ বেলেগ আছে হা, ইয়াক কম সময় লাগিছে, ইয়াক বেছি সময় লাগিছে। কি কৰিব লাগিব এতিয়া আমি? ইয়াক এক্স বুলি ধৰা, ইয়াক ৱাই বুলি ধৰা। এতিয়া চোৱা, যদি দুয়োজনে একেলগে কৰিব লাগিব ন, এ আৰু বি একেলগে কামটো কিমান দিনত কৰিব? গতিকে এ প্লাছ বি কৰি দিয়া, দুয়োজনে একেলগে কামটো কৰিব যিহেতু এ প্লাছ বি কৰি দিয়া। এটা সূত্ৰ আছে, সূত্ৰটো জানি ল'বা যে মই যিহেতু এইটো এক্স আৰু এইটো ৱাই বুলি ধৰিয়ে ললো, তো এক্স ৱাইতে কৈ দিওঁ, এক্স ইনটু ৱাই আৰু তলত হ'ব এক্স প্লাছ ৱাই। চোৱা, এক্স ইনটু ৱাই মানে কি হ'ব? 20 পূৰণ কি হ'ব? 30 হ'ব। 20 পূৰণ কি হ'ল? 30 হ'ল। এক্স প্লাছ ৱাই মানে কি হ'ব? 20 প্লাছ 30। দেন কি কৰিব লাগিব তোমালোকে? দুটা ইনটু কৰা, 20 ইনটু 30 600 হ'ব আৰু প্লাছ কৰা এইটো হ'ব 50। চোৱা, শূন্য শূন্য কাটি দিয়া, 5 ষাঠিক কিমান বাৰ যাব? 12 বাৰ যাব। কিমান দিন লাগিল? 12 দিন লাগিল। অপশ্যন এ টো ৰাইট হ'ব।